এতিয়া প্ৰথম বস্তুটো দিয়া আছে তলৰ কোনবোৰ সহমৌলিক সহমৌলিক মানে কি প্ৰথমতে ফটককৈ বুজি লওঁ সহমৌলিক কি হয় সহমৌলিক হ'বলৈ হ'লে যেনিবা মই সংখ্যা দুটা ল'লোঁ 4 আৰু 5 যদি ইহঁতৰ সাধাৰণ উৎপাদক একৰ বাহিৰে বেলেগ একো নাথাকে এতিয়া সাধাৰণ উৎপাদক ক'লে আমি বহুতে বুজি নাপাওঁ যদি আমি ইংলিছত কওঁ হয়তো বুজি পাই যাম আমি কমন বুলি কওঁ যে এই দুটা সংখ্যাত কি কমন আছে একৰ বাহিৰে বেলেগ কোনো সংখ্যা কমন নাই যদি একৰ বাহিৰে বেলেগ কোনো সংখ্যা কমন নাথাকে তাকে কোৱা হয় সহমৌলিক এতিয়া সহমৌলিক সুধিছে কোনযোৰ সহমৌলিক হয় আমি বিচাৰিম এতিয়া ইয়াত কি আছে 3 5 ইয়াত একৰ বাহিৰে বেলেগ কোনো ইয়াত একৰ বাহিৰে কোনো ধৰণৰ বেলেগ সাধাৰণ উৎপাদক নাই কমন নাই গতিকে এইটো কি হ'ব সহমৌলিক তাৰপিছত 2 আৰু 3 ইয়াতো দেখা পাইছোঁ একৰ বাহিৰে বেলেগ কোনো ধৰণৰ সাধাৰণ উৎপাদক নাই একে কমন আছে একৰ বাহিৰে বেলেগ কোনো কমন নাই গতিকে এইটো কি হ'ব সহমৌলিক তাৰপিছত 9 আৰু 15 ইয়াত কি আছে 3 কমন আছে দুটাতে 3 কমন আহিব ভালকৈ যদি চাওঁ ইয়াতো কি আছে 2 এটা কমন আহে গতিকে এই দুটা নহয় গতিকে 1 আৰু 2 সহমৌলিক ক'ৰবাত অপশ্যনত আছে নেকি আমি এবাৰ চাই দিওঁ মাত্ৰ 1 আৰু 2 এই প্ৰথমটোৱে বাকী চাব নালাগে নেক্সট কুৱেশ্যনটো আগবাঢ়িম আমি নেক্সট কুৱেশ্যনটো আছে 0.01 ভগ্নাংশত প্ৰকাশ কৰা ভগ্নাংশত প্ৰকাশ কৰিব লাগে একেবাৰে সহজ 0.01 ভগ্নাংশত প্ৰকাশ কৰিব লাগে দশমিকটোক আমি 1 বুলি এজিউম কৰি ল'ম ভাবি ল'ম আৰু দশমিক পিছত কিমানটা সংখ্যা আছে দুটা সংখ্যা গতিকে হৈ গ'ল আমাৰ কাম ওপৰত কি আছে 1 এটা আছে নেকি অপশ্যন ক'ৰবাত আছে এইটো হ'ল আমাৰ এনচাৰ নেক্সট 3 নম্বৰ কুৱেশ্যনটো যাম আমি আৰু 3 নম্বৰ কুৱেশ্যনটোত কি দিয়া আছে কাৰ মান উলিয়াব লাগে এইটো x to the power minus 1 plus y to the power minus 1 or value to this ইয়াৰ মান কি হ'ব তে আমি জানো যেতিয়া মাইনাছত থাকে আমি এটা সূত্ৰ পাইছোঁ x to the power minus equal to 1 by a গতিকে আমি এইটো ফৰ্মুলা লিখি দিম x to the power minus 1 মানে আমি হলো ইয়াক 1 by x লিখিব পাৰোঁ তেনেকৈ y to the power minus 1 মানে আমি কেনেকৈ লিখিব পাৰোঁ 1 by y যে দুইটা কি কৰি দিম যোগ কৰি দিম x আৰু y মাজত কোনো ধৰণৰ কমন নাই দুটা বেলেগ বেলেগ চলক গতিকে ইহঁতৰ লসাগু কি হ'ব xy x এ এই লসাগু x এ কেনচেল যাব থাকিব y y লগত 1 পইণ্ট কৰিলে হৈ যাব y এ y কেনচেল যাব থাকিব x x ৰ লগত 1 পইণ্ট কৰিলে প্লাস এটো আছে নেকি ক'বা এটা হ'ব আমাৰ আনসাৰ ক'ত আছে এইটো আছে আনসাৰ হৈ গ'ল নেক্সট কুৱেশ্যনটো আগবাঢ়িম আমি এতিয়া 8 to the power x plus 1 equal to 64 যদি হয় তেন্তে 3 to the power 2x plus 1 মান কিমান হ'ব কৰিম আমি আমাক কি দিয়া আছে 8 to the power x plus 1 equal to 64 ইয়াৰ পৰা আমি x ৰ মানটো উলিয়াব পাৰোঁ যদি ইয়াৰ পৰা আমি x ৰ মানটো উলিয়াব পাৰোঁ তেতিয়া ইয়াৰ মানটো আমি উলিয়াব পাৰিম x ৰ মান কি হ'ব 64 মানে এটা পাৱাৰ কি আছে ইয়াত বেছ কি আছে ভূমি কি আছে 8 আছে যদি 8 আছে ইয়াকো আমি 8 ৰ পাৱাৰ লৈ যাব 8 ৰ লগত কিবা কানেকচন আছে নেকি 8 স্কয়াৰ কৰিলে বা কিউব কৰিলে 64 ওলাই নিয়ে চাওঁ আমি জানো 8 টো যদি আমি স্কয়াৰ কৰো কি হ'ব 64 হ'ব গতিকে বেছ যদি কাটা যায় x plus 1 equal to 2 থাকি যাব আমি ইয়াত এই দুটা মিলিলে 2 বৰাবৰ হ'ব লাগিব একৰ লগত 1 যোগ কৰিলে কি হয় 2 হয় গতিকে x ৰ ভ্যালু কিমান হ'ব 1 হ'ব আমি x ৰ মানটো পাই গ'লো এতিয়া আমি কি উলিয়াম এই মানটো উলিয়াম 3 2x plus 1 মান উলিয়াম আমি x ৰ মানটো 1 পাইছো গতিকে 2 into 1 plus 3 2 গুণ 2 2 একে 3 3 কিউব কিমান হ'ব 27 হ'ব आंसर 6 to the power x minus 1 equal to 36 আৰু 3 to the power x plus y equal to 7 to 9 হলে x square minus y square মান উলিয়াব দিছে আমি এই দুটাৰ পৰা আগত x আৰু y মান উলিয়াই লম প্ৰথম আমি এটা লম 6 to the power x minus 1 equal to 36 তাত আমি কি লিখিব পাৰোঁ 6 to the power x minus 1 লিখিব পাৰোঁ আমি 6 square যদি আমি ইয়াত x ৰ ভ্যালু 3 পাতো তেতিয়া কি হ'ব বেছ যেটো সমান
পাৱাৰৰ সমান হ'ব লাগিব ইয়াত 2 উলিয়াবলৈ হ'লে আমি x ৰ ভ্যালুটো উলিয়াব লাগিব x ৰ মানটো আমি পাম 3 তেনেকৈ 3 to the power x plus y equal to 7 to 9 3 to the power ইয়াত আহি যাব 3 y টো আমি থৈ দিছো অলপ সময়ৰ কাৰণে 9 কিউব কৰিলে কি হয় 9 কিউব কৰিলে 9 3 plus y 9 টো কমন আকৌ লিখিব পাৰো 3 স্কয়াৰ 3 দুগুণ 6 3 plus y equal to 3 to the power 6 6 হলে y মানটো কি হ'ব y মানটো হ'ব 3 তেতিয়া গৈ 6 মিলি যাব y মানটো 3 ওলালে x equal to 3 y equal to 3 এতিয়া x স্কয়াৰ মাইনাস y স্কয়াৰ মান উলিয়াব দিছে x স্কয়াৰ মাইনাস y স্কয়াৰ মান কি হ'ব সেম ধৰছে দুটা গতিকে আনসাৰ 0 হ'ব লাগে ইয়াত এটাটো নাই ইয়াত নান হ'ব নান হ'ব নেক্সট কোৱেশ্চন টো আগবাঢ়িম আমি 6 নম্বৰ নেক্সট কোৱেশ্চন কি দিয়া আছে 6 নম্বৰ কোৱেশ্চন দিয়া আছে টু টু দি পাৱাৰ 2 নট plus 3 naught divided by 3 naught whole cube যদি আমি পাওয়ার যিমানে ডাঙৰ সংখ্যা নহওক বা যি সংখ্যা নহওক যদি পাওয়ার 0 থাকে তাৰ ভ্যালুটো সদায় 1 হ'ব এটো 1 একে 2 তলত 1 থাকা নাথাকা একেই কথা যদি আমি কিউব কৰিলো পাই যাম 8 গতিকে ইয়াৰ মান কি হ'ব 8 ক'ত আছে শুদ্ধ এটা বস্তু 10% লোকসানত বিক্ৰী কৰিলে কিনা দাম আৰু বেচা দামৰ অনুপাত কিমান শতাংশ মানে আমি 100 লগত তুলনা কৰো যদি 100 আমি লওঁ সহজত ওলাই যাব এতিয়া আমি ধৰি লৈছো কিনা দামটো 100 টকা যদি লোকসান হৈছে 10% লোকসান হৈছে আমি 100 শতাংশটো সদায় 100 হয় 1/100 গতিকে আমি ধৰি লৈছো যে কিনা দামটো 100 টকা 10% লোকসান হৈছে মানে আমি 10 টকা বিক্ৰী কৰিব লাগিব কিমান হ'ব 90 এটা হ'ব সেল প্রাইস হয়তো অনুপাত উলিয়াব দিছে 0 কেনসেল যাব থাকিব 10 10:9 সেটা নেক্সট কোশ্চেন টো যাম আমি এটা আছে 10:9 এতিয়া উলিয়াব লাগে 12.5% ৰ ভগ্নাংশ 12.5% ৰ ভগ্নাংশ আমি জানো শতাংশ যদি আতৰি যায় তলত এটা কি আহি যায় 100 দি হৰণ কৰিব লাগে 1.5 এই দশমিকটোৰ কাৰণে আমি এক এটা পাতিম দশমিক আছে কিমানটা সংখ্যা আছে এটো গতিকে এই দশমিকটো যেতিয়া নাইকিয়া হৈ যাব থাকিব কি 1000 আৰু ওপৰত থাকিব আছেনে কৰবাত 125 দিন কাটি দিছে 125 গুণ 125 125 যদি আমি 8 বাৰ পূৰণ কৰো তেতিয়া হ'ব 1/8 কাটাকুটি কৰিছে কাটাকুটি কৰি পেলাই আমি 1/8 পাম তলৰ কোনটো অশুদ্ধ আমাক অশুদ্ধটো উলিয়াব দিছে আমি চাম ভালকে চাম কোনটো অশুদ্ধ a to the power n whole to the power n equal to a to the power n whole to the power n এটো হয় শুদ্ধ আমি mn কোন বলে যেটো পাম আৰু mn একে হ'ব এটো শুদ্ধ তাৰ পিছত a by b to the power minus n তাৰপিছত কি হ'ব b to the power m divided by a to the power n আমি কি জানো যেতিয়া পাৱাৰত মাইনাস থাকে ভগ্নাংশটো উল্টা হৈ যায় এটো উল্টা কৰিছে এটো ওপৰলৈ গলগে এটো তললৈ গলগে আৰু এটা লগতো n লাগি আছে পাৱাৰত গতিকে এটো সম্পূৰ্ণ শুদ্ধ তাৰপিছত a to the power minus 1 equal to এটো সম্পূৰ্ণ শুদ্ধ a by b to the power m by n equal to a to the power n এটো একদম দেখাতে গম পাইছো এনেকুৱা ধৰণৰ সূত্ৰ হ'বই নোৱাৰে গতিকে আমাক যেটো অশুদ্ধ বুলি কৈছে এটো হ'ল অশুদ্ধ
অপশ্যনটো সেইটো আমাৰ কাৰেক্ট এনসাৰ হ'ব নেক্সট কোৱেশ্চনটো আগবাঢ়িম আমি শতাংশ এক প্ৰকাৰৰ ভগ্নাংশ যাৰ হৰত আমি কি কৰিছিলো কিবা সংখ্যাৰ লগত যদি শতাংশ থাকে তলত আমি কি লৈ আহিছিলো 100টা লৈ আহিছিলো গতিকে শতাংশৰ হৰত সদায় 100 থাকিব হেল্ল শতাংশৰ হৰত সদায় 100 থাকিব এনসাৰ হ'ল 3.08 of p by q আকাৰ দিব লাগে 3.08 of p by q আকাৰ দিব লাগে 3.08 of p by q আকাৰ দশমিকটো উঠাই আমি 1 দিব পাৰো তাৰপিছত কিমানটা শূন্য আছে দশমিকৰ পিছত কিমানটা শূন্য আছে দুটা গতিকে দুটা শূন্য আমি তলত দিম থাকি যাব 308 এটা আছে নেকি অপচন কৰবা আছে এটা সম্পূৰ্ণ শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো দাম এবাৰ আমাক দিয়া আছে n মানে স্বাভাৱিক সংখ্যা w মানে পূৰ্ণ সংখ্যা আৰু q মানে পৰিমেয় সংখ্যা আৰু z মানে অখণ্ড সংখ্যা যদি হয় এই সংখ্যাখিনি বৰ্ধিত ক্ৰমত লিখিব লাগে মানে সৰুৰ পৰা ডাঙৰলৈ সজাই লিখিব লাগে সৰুৰ পৰা ষ্টাৰ্ট হৈছে একদম লৈ যাব লাগে আমি প্ৰথমত লিখিব লাগিব যদি বৰ্ধিত আকাৰ দিব লাগে সবতকৈ সৰু কি আছে সবতকৈ তলত থাকে স্বাভাৱিক সংখ্যা স্বাভাৱিক সংখ্যাৰ ওপৰত কি আহে পূৰ্ণ সংখ্যা আৰু পূৰ্ণ সংখ্যাৰ ওপৰত কি আহে অখণ্ড সংখ্যা আৰু অখণ্ড সংখ্যাৰ ওপৰত গতিকে এইটো 1 নম্বৰত আহিব এইটো 2 নম্বৰত আহিব এইটো 3 নম্বৰত আৰু 4 নম্বৰ গতিকে আমি লিখি যাম n তাৰপিছত w তাৰপিছত z তাৰপিছত q আছে নে ক'ৰবাত n w z এইটো হ'ল আমাৰ উত্তৰ এতিয়া আমাক কৈছে যদি ৰুটটোৰ মান 1.41 হয় তেন্তে ৰুট 8ৰ মান কিমান হ'ব ৰুট 8 ইয়াৰ মান কিমান হ'ব ৰুট 8 মানে আমি এনেকৈ লিখিব পাৰোঁ 2 into 2 square 2 দুগুণ 4 4 দুগুণ 8 গতিকে 2 এটা বাহিৰলৈ ওলাই আহিব এনেকৈ লিখিব পাৰি এইটো লিখিব পাৰি আৰু ৰুটটোৰ মান কিমান দিয়া আছে ৰুটটোৰ মান দিয়া আছে 1.41 এটা যদি পূৰণ কৰি দিওঁ আমি 2 গুণ 2 2 4 গুণ 8 2 গুণ 2 এটা আছে নে আপোনাৰ ক'ৰবাত এইটো সম্পূৰ্ণ শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো চাওঁ আমি এটা বস্তু বিক্ৰী মূল্য 1800 টকা আৰু তেওঁ কিমান 300 টকা লাভ পাইছে 300 টকা লাভ কৰিছিল 300 টকা লাভ কৰিছিল এতিয়া লাভৰ কথা ক'ব লাগিব এটা বস্তু বিক্ৰী মূল্য 1800 টকা আৰু তেওঁ লাভ পাইছিলে 300 টকা তেওঁ লাভ 300 টকা পাইছিলে যদি লাভৰ শতকৰা কিমান হ'ব আমি জানো যদি তেওঁ বিক্ৰী মূল্য 1800 টকা হয় আৰু লাভ 300 টকা কৰিছিলে কিনা দাম কিমান হ'ব আমি কি কৰিম যেতিয়া বিক্ৰী মূল্যৰ পৰা লাভটো বিয়োগ কৰি দিম লাভৰ পৰা আমি বেচা দামৰ পৰা যেতিয়া লাভটো বিয়োগ কৰি দিম তেতিয়া আমি কিনা দামটো পাম কিমান হ'ব 1500 টকা এতিয়া আমাক উলিয়াব দিছে কিমান টকা তেওঁ লাভ কৰিছিলে শতাংশ উলিয়াব দিছে একেবাৰে সহজ কিমান টকা লাভ কৰিছিলে 300 টকা কিনা দাম কিমান আছিলে 1500 শতাংশত নিব দিয়াৰ কাৰণে আমি 100 শতাংশ দিব লাগিব দুটা শূন্য কেনসেল 15 ইয়াত দুবাৰ যাব লগত শূন্য আছে 20 শতাংশ আছেনে 20 শতাংশ ক'ৰবাত মই কোৱেশ্চনটো আকৌ ৰিপিট কৰি দিছোঁ ইয়াত প্ৰিণ্টিং মিষ্টেক হৈ গ'ল এটা বস্তুৰ বিক্ৰী মূল্য 1800 টকা আৰু সেই মানুহজনে 300 টকা লাভ পাইছিলে যদি লাভ পাইছিলে তে লাভৰ শতকৰা হাৰ নিৰ্ণয় কৰিব লাগিব নেক্সট কোৱেশ্চনটো চাম আমি হেল্ল এণ্ড ৰুট কি আছে ইয়াৰ ভেলুটো কি হ'ব যদি ৰুটৰ এইখিনিতে যি সংখ্যা নাথাকক আমি কিউব ৰুট পাওঁ কেতিয়াবা স্কোৱাৰ ৰুট পাওঁ কি বুজায় সেইটোৱে বুজায় যে ভগ্নাংশ পাৱাৰটো ভগ্নাংশত আছে ইয়াত থকা যিটো সংখ্যা আছে সেইটো ভগ্নাংশত আছে পাৱাৰ এতিয়া ইয়াত যদি আমি চাবলৈ যাওঁ এন ৰুট এইটো গতিকে ইয়াৰ পাৱাৰটো হ'ব ই ভগ্নাংশ যাব পাৱাৰ 1/n এইটো আছে নেকি ক'ৰবাত 1/n এইটো আছে সম্পূৰ্ণ নেক্সট 16 নম্বৰটো 125
minus 1 by 3. 125 to the power minus 1 by 3 মানটো কি হ'ব 125 মানে আমি জানো 5 কিউব 1 by minus 3 তাত মাইনাস এটা আছে তিনি তিনি কেনসেল হ'ব minus 1 থাকিলে আৰু ইয়াৰ মানটো আমি জানো ৰিভাৰ্স কৰি দিলে 1 by 5 1 by 5 হ'ব আছে না কৰবাত আছে 1 by 5 তাৰপিছত চাম 2 root 3 কোনটো মানৰ মাজত আছে 2 root 3 root 3 মানটো কি আছিল 2 into root 3 মান আছিল 1.7 এনেকুৱা আছিল 1.7 টানটো কি আছিল মান বাকিখিনি নাজানিলে হ'ব 1.7 ইটো ফৰ্ম কৰিলে কি হ'ব ইয়াক যদি আমি 2 7 গুণ 14 4 2 গুণ 2 একে 3 3.4 পেলো আৰু এই মানটো কাৰ মাজত আছে 0 পৰা 2 মাজত আছে 2 পৰা 4 মাজত আছে নে 4 পৰা 6 মাজত নিশ্চয় এখিনিতে আছে 2 পৰা 4 মাজত 3 টো কাৰ মাজত আছে 2 আৰু 4 মাজত আছে হৈ গ'ল এই সম্পূৰ্ণ শুদ্ধ হৈ গ'ল নেক্সট চাম আমি তলৰ কোণটো আটাইতকৈ ডাঙৰ তলৰ কোণটো আটাইতকৈ ডাঙৰ সংখ্যা সেইটো জানিবলৈ হ'লে আমি এই গোটেইখিনি ভূমি একে কৰিব লাগিব 3 আছে নহয় এই গোটেইখিনি আমি 3 কৰিবলৈ চেষ্টা কৰিব লাগিব পাৱাৰৰ সবত গোটেইখিনি আমি 3 বনাম 3 আছে 3 টু দি পাৱাৰ 38 এটা ঠিকে আছে 3 টু দি পাৱাৰ 38 27 মানে আমি কি জানো 3 কিউব কৰিলে 27 ৰ ওপৰত আৰু কি আছে 21 আছে গতিকে পাৱাৰৰ ওপৰত পাৱাৰ থাকিলে পাৱাৰৰ মাজত কি হয় পূৰণ হয় 3 ইকুৱেশ্যন কিমান হ'ব 63 হ'ব তাৰপিছত চাওঁ আমি 343 আমি জানো 5টা পূৰণ দিয়া হয় ওলাব 3 2 3 4 তাৰ ওপৰত আছে 15 5 15 75 তাৰপিছত 81 মানে কি জানো আমি 3 to the power 4 ওপৰত 18 আছে আৰু 18 সবতকৈ ডাঙৰ কোনটো হ'ব এতিয়া 72 পাইছো আমি 75 পাইছো আমি 63 পাইছো পাৱাৰত আৰু সবতকৈ ডাঙৰ দেখা পাইছো আমি আৰু এইটো ক'ৰ পৰা আহিছিলে এইটো 324 to the power 15 নেক্সট কুৱেশ্যনলৈ যাম আমি এখন বিদ্যালয়ৰ বাগিচাৰ কালি 616 বৰ্গ মিটাৰ হ'লে পৰিসীমা কিমান হ'ব পৰিসীমা উলিয়াব আছে 2 pi r square equal to 616 22 by 7 I square 616 I square 616 22 28 बार r square equal to 28 মানে 4 7 গুণ 28 এফালে 7 এটা আছে দুটা আছে না গতিকে আমি r মান উলিয়াই লওঁ 2 স্কয়ার 7 স্কয়ার হ'ব r মান 14 যদি r মান 14 আছে তাৰ পৰিসীমা কি হ'ব 2 pi r equal to 2 into 22 by 7 into 14 কেইবাৰ গ'ল দুবাৰ গ'ল by 44 88 মিটাৰ 3 আৰু 4 মাজত থকা পৰিমেয় সংখ্যা 3 আৰু 4 মাজত কোনটো সংখ্যা আছে আমি হৰণ কৰি তলত যে আছে যিবোৰ সংখ্যা হৰত আছে এই হৰৰ সংখ্যা দি আমি ওপৰ সংখ্যাটো হৰণ কৰিলে চাম 3 আৰু 4 মাজত সংখ্যা ওলাই নিব এতিয়া আমি 7 হৰণ কৰিলো 2 দি কিমান ওলাব 2 3 গুণ 6 এক নামি আহিলে দশমিক দিলো 0 আহিলে 2 5 গুণ 10 3.52 3 আৰু 4 মাজত আছে নাই আছে গতিকে প্ৰথমতে পাই গ'ল